deh Mama Sir teh, bro. Mama Sir kae lho লগত কাকন আনলো না মাৰে এতে মানুহগিলে গুণ্ডা থাকা বুলি কয় পইচা আনা নাই দে মাৰে না কিবা কৰা যাং মই আজি সিনা তাও মক্কেল আহা নাই শিখৰ খাই আকৌ পইচা নহয় সি এই আইব ৰ ইমান ধৈৰ্য নহবি আইব ধৈৰ্য ধৰ বস এটা ভোক লাগিছে তো ইয়াক ধৰ তহঁতি নকাই ঐ মোৰ কেলৈয়া এই লয়ালা বছৰটাক লয়া মই ধৰ ইয়া বছৰটাক এই মুকে ৰছৰ দে বেছি গম পাবি ৰ কান্দিবি না টাকা দিবি নাই নাই চুদে ডাকাত ভাই মই মামা ছেড়েছি পুছাইছি এখন মোক যাবা দি ইয়াক চিকিন কৰ ভালকে কবি নাই নাই একো নাই ঐ চিকিন কৰবা দি একো নাই তোৰ হাফ পেণ্টটো আছে দাদা হাফ পেণ্টটো কি নহল কাবি দাদা ঐ যা কৰ দে তহঁত পাই বস ইয়াৰ একো নাই ঐ লম্বেটো হল কৰে হৈ ঐ লম্বেন ধৰ লম্বেন তৰা তলা তৰা কিন্তু একো নাই দাদা পেন্ট বাচা হেতে তো ভাগ্য মেরে সিগা বানান কে দাও এ কাপোৰ ঘটায়ো নাপা মোক লাগব বস বস মোক গেঞ্জি কৰি দিবি বস তহঁতি দৰমহা হাতি আছো দৰমহা বস মোক গেঞ্জি কৰি দিবি বস গেঞ্জি লাগে ঐ ইফালে আ বস আমাকো কিবা আমাক কিবা কিবি দিব বস আমাক লাগব কাপোৰ ভাগতি বস্তু লম্পেনটো ফাটা লম্পেনটো নাখাতে আকৌ তোৰ তাতো নাখাতে চেণ্ডেল একবাৰ লৈ যা দুপান নিবি মাইৰ খাবি বস এক পাতি কি হ'ব মাই যদি কাটবি আজি কাটলে দিছে দুটা দিব দুইটা দিব আৰু তো তই বেছি কাম কৰ নাই গেঞ্জি মান নিপিনো নহয় বস ঐ নিপিনা দে মোক দি যা গৰমিয়াল মানুহ কি বস এইটা দহটা থাকে লবি যা বস লম্পেন দি দে পেটি পাত দি বস মোৰ পেটি লম্পেন হল কি যাই থাকে মাইজি মাইজি যা যা লৈ যা মোৰ গেঞ্জি তই দলা পেটি পাত দি মোক ও তো পেটি আছে পেটি নাই ঐ ইমান মাখাৰামে খাইছি খহি খহি পৰে বকলেছটো না কাপোৰখিনি তই লৈ থাক দহটা ঘৰত দালি দি কাটি কিনে ভাগামা এ লম্পেনটো দি যা ও বস ঐ তো গোটাই লাগে নেকি ও বস লম্পেন মোক বস খাই ও বস মোক লম্পেন বস চেন্ডেল পা দিবা লাগছি নাকে যাও এর পরে মাই যদি কাটি দিবি না খাই হবো তোরে মান ঐ তো নাংমান ভৰি ঐ সৰসানত দৰে বসে মোক এই গরমত কত ন সরে তাবে মারি দি বাবু বস্তু পালু টাঙ্গেল ঘর The next day. ঐ বস্তু আহি না পালা তাকে তুই ইমান দেৰি কৰি না বসে কিবা কৰি আছে ঘৰত বস আইলি আইলু আজি যে বেলেগ জায়গা কালি আজি যি বেলেগ যায় কাছি গম পা নাই কালি যি লৰাটো কাপোৰ চাপোৰ ভালকৈ ৰাখলো আজি দেউতাক লৈ বেবাৰে সেইকাৰণে আজি বেলেগ যায় কাছি ভালকে ৰাখবি জাপ থাকা মানুহৰ দৰে কি মানে বস আজি বা আৰু কেনে মক্কেল আহে তাকে তুই খাই থাকবি ভালকে পথাৰ দিয়ে যাব পাৰে দেখা দেখি কাৰণে নাই ৰ বস এটা মক্কল আছিল মাছটো বলে নৰিম আমি কি বুদ্ধিদাৰে কি মক্কল খাব লাগিব বুদ্ধি দেৰে আৰু তই হাও কিলৰ তোৰ টেনচন নলবি বুক চুক খুলি লওঁ কি বুৱা তাৰ দামটো নিদিন ইয়ে বেছি এই কই ৰবছো গাড়ী ষ্টাৰ্টটো বন্ধ কৰছো যাবনি তোমালোকক কিয় লাগে মই এখন কামৰ এজনক তাক যাওঁ আমাক লাগে আমাৰ গাঁৱত সোমালে কিছুমান চৰ্ত থাকে চৰ্ত আছে কোৱা এতিয়া মই যাব লাগে আমাৰ গাঁৱত অহা মানুহে এখন খেল খেলি যাব লাগে নহ'লে আমি যাব নেদো কি খেল খেলিব লাগে কওঁ হকী ক্ৰিকেট ফুটবল কি খেলিব লাগে কওঁ খালি চব খেলে ভাল পাওঁ গিলা খেল নহয় আমি এটা কাহিনী কম আৰু যদি আপুনি বিশ্বাস নকৰে আপোনাৰ মোবাইল কানি কাপোৰ বাইক যি আছে গোটেই আমাক দি যাব লাগিব হ'ব বাইকখন কিয় মই লাংটো আহি ঘৰত যাম তহঁতে খালি মোক হাৰি দেখো গম পোৱা এইছো চাং তই কিমান খেল আৰু আমিও চাং তোৰ এনে কথাত মই নামানি গামোৰাত তাত যাব লাগিব যৌ গামোৰাত তাত যৌ তই চাবি দি তই ভুলি ভুলি আমাৰ গাড়ী নি আছো যৌ গামোৰা ওলাই আছো ৰ'বই বন্ধ কৰ তেলখিনি এক কৰিম বুলি ভাবছা নেকি আমাৰ লগত খা গামোৰা ওলাই আছো
তোমালোকে কিয় আহিলি মই আপোনালোকে যাব ওলাইছিলোঁ এটা ডাঙৰ কথা হ'ল নহয় আপুনি নামি আহকচোন কোৱা কি আছিল গামোৰা দা মই আপোনাৰ তাত আহি থাকোঁতে ৰাস্তাত ইহঁতে আগুৰি ধৰি মোক কিবা খেল খেলাৰ কথা কৈছে নহ'লে মোৰ গাড়ীখন কাঢ়ি ৰাখে ময়ো খেলখন খেলিম বুলি ভাবিছোঁ আপোনাক সাক্ষী কৰি পেলাই ঐ ল'ৰা চাইকেলখন উলিয়াই লৈ আছোঁ কি কৰিবি এইবিলাক গাঁৱৰ কেইটামান সৰু ল'ৰাৰ কাৰণে আমাৰ বদনাম হৈ গৈছে বাকী গাঁৱতো উপায় নাই আৰু কি কৰিবি বহো ৰ'বা আলোচনা কৰি লওঁ কি হয় এই ল'ৰাহাত তোমালোকক বহাইছোঁ মাটিতে বহা তোমালোকে খেল তোমালোকে কি খেল খেলা কথা কৈছে এটা কাহিনী কম যদি দাদাই কাহিনীটো বিশ্বাস নকৰে কানি কাপোৰ আমাক বাইক গোটাই দি যাব লাগিব তুমি খেলখন খেলিম বুলি ভাবিছা নেকি খেলিম বুলি ভাবিছোঁ সিহঁতৰ কিমান পানীৰ মাছ ময়ো চাওঁ ল'ৰাহাত তোমালোকৰ কি কাহিনী এটা উঠি কোৱাচোন মই যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়া মাৰ বৰ বগৰী খাব মন গ'ল আৰু মায়ে দাদাক ক'লে যা আমাৰ বাৰীৰ পিছৰ বগৰীডালৰ পৰা কেইটামান বগৰী পাৰি আন আকৌ বহুত দিন পাৰ হৈ গ'ল দাদা কাম থকা বুলি কৈ মাক ঠগাই আছে এদিন দুপৰীয়া মায়ে টোপনি মাৰি থাকোঁতে আমাৰ বাৰী পাছৰ গাছডালত যায় কিবাকৈ কাটাত ধৰি উঠিলোঁ আৰু তাৰ পৰাই কেইটামান বগৰী পাৰি আনিলোঁ আৰু তাৰপিছত মাৰ হাতত দিলোঁ তেতিয়াহে মাৰ শান্তি হ'ল তুমি কেঁচুৱা আছিলা নহয় তুমি ঠানি লগ নোপোৱা তুমি কাঠত ধৰি উঠিব লাগিব এই তুমি বহা তুমি তোমাৰ কথা ই বিশ্বাস কৰিছে তুমি একো নকোৱা এই তুমি কোৱা তুমি উঠা তুমি কোৱা মই যেতিয়া ডাঙৰ আছিলোঁ তেতিয়া মই এদিন ফুৰিবলৈ গৈছিলোঁ যাওঁতে মই এডাল তেতেলী গছ দেখা পালোঁ তেতেলী গছডাল বৰ খাবৰ মন গ'ল তাৰ লালাচত মই বান্দৰ জাপ দি গছডালত উঠিলোঁ উঠি মই পেট ভৰা খাই দেই নামিব খুজিলোঁ তেতিয়া মই ভয়তে নামিব নোৱাৰা হ'লোঁ এনেতে মোৰ মনত এটা বুদ্ধি আহিল গছডালৰ কাষৰ এঘৰৰ পৰা মই এডাল জখলা আনি কিবাকৈ নামি আহিলোঁ হ'বও পাৰে দে গছত জখলা লাগিবও পাৰে তুমি বহা তোমাৰ কথা আমি বিশ্বাস কৰিছে দে তুমি একো নাপা এই তুমি উঠা তুমি কোৱা এদিন মই ৰাস্তাৰে গৈ থাকোঁতে এখন চাইকেল লগ পালোঁ চাইকেলখনক দিলোঁ চাই তাৰ পাছত যাবা আৰু নাই গৈয়ে আছোঁ এখন ঠেলা লগ পালোঁ দিলোঁ চাই সেইখনতো নেপি নাই এখন বেছি আৰু তাৰ পাছত যাবা আৰু নাই আৰু যায়ে আছোঁ বেছি জোৰে গৈছোঁ এইবাৰ থৈ এইবাৰ এখন বাইক লগ পালোঁ দিলোঁ চাই আৰু যাই আছোঁ তাৰ পাছত সৰা ঘৰত দলংখন লগ পালোঁ নহয় দিলোঁ চাই এতিয়া মোৰ বাইকখন দলঙত পৰি আছে বিচিৰিবা আৰু নাই বিচিৰি আছে মানুহ লাগি থৈ আছোঁ দলং চাইড দিয়ে গাড়ী পানীৰ তলতে থাকিব তুমিও বহা তোমাৰ কথা আমি বিশ্বাস কৰিছে তুমিও একো নাপা এই তুমি উঠা মই খালি গছৰে যদি ধেনুৰে মাৰিলোঁ ধেনুৰে মাৰাৰ পিছত মাথা চিনি মাটিত পৰিল মই ধৰিবলৈ যাওঁতে উৰি গ'ল ক'ৰবাৰ যে মাথা চিনা চৰাই বহুত দেখিছোঁ এই ল'ৰা হ'ব দে এওঁ তোমাৰ কথাও মানিছে তুমিও একো নাপা তুমি বহা এতিয়া এওঁ তোমালোকক ক'ব তোমালোকে মানিব লাগিব তোমালোকে যদি নামানা তেতিয়াহ'লে তোমালোকৰ কানি কাপোৰ খুলি এওঁক দিব লাগিব ইহঁতেতো ক'লাই এতিয়া তুমি কোৱা যোৱাবাৰ লকডাউন মই চাহৰ হোটেল এখন খুলিছিলোঁ হোটেলত 4জন ল'ৰা ৰাখিছিলোঁ সেই 4টা ল'ৰা একেইজনে ইহঁতে মোৰ পৰা টকা 10,000কৈ লৈ গাঁৱত আহি ডকাইত কৰি আছে আজি পালোঁ তোমালোকক আজি ক'ত পলাবি তোমালোকে বলা মোৰ লগত কাম কৰিবলৈ ধৰাত তোমালোকে ইয়াৰ কথা বিশ্বাস কৰিছানে যদি বিশ্বাস কৰিছা তাৰ লগত কাম কৰিব যোৱা আৰু যদি বিশ্বাস কৰা নাই এওঁক কানি কাপোৰ খুলি দি যোৱা আমি বিশ্বাস কৰিছোঁ আমি কাপোৰ নুখুলোঁ আমি নাযাওঁ আমি ভিডিঅ'টোৰ দ্বাৰা এটাও ক'ব বিচাৰিছোঁ যে বুদ্ধি থাকিলে কোনো কামতে সাঁচিব নালাগে আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লগতে এণ্টাৰ বাটনটো দাবাই দিব নাপাহৰিব ৰাইজ বাই গাইজ